বন্ধুসকল, ইংলেণ্ডৰ এনেকুৱা এটা আচৰিত টাৱাৰ বিষয়ে ক'বলৈ ওলাইছোঁ আজি, যিটো টাৱাৰ লগত জড়িত আছে বহুতো ৰহস্য। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদিহে চেনেলত প্ৰথম, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। এই আচৰিত টাৱাৰটোৰ নাম হৈছে দ্য টাৱাৰ অফ লণ্ডন। ইংলেণ্ডৰ লণ্ডনৰ টেমছ নদীৰ উত্তৰ পাৰত অৱস্থিত টাৱাৰ অফ লণ্ডন নামৰ ঐতিহাসিক দুৰ্গটো কেৱল এক চিনাকি লেণ্ডমাৰ্ক নহয়, ইতিহাস আৰু ৰহস্যৰে ডুব যোৱা এখন ঠাই। লণ্ডন টাৱাৰৰ সৈতে জড়িত কিছুমান ৰহস্যময় তথ্য আজি ক'বলৈ ওলাইছোঁ। লণ্ডনৰ টাৱাৰৰ ইতিহাস দীঘলীয়া আৰু গল্পময়। 1066 চনতে নৰমানে ইংলেণ্ড বিজয়ৰ পৰাই যেতিয়া উইলিয়াম বিজয়ীয়ে ইয়াক নিৰ্মাণৰ নিৰ্দেশ দিছিল। শতিকাজুৰি ই ৰাজপ্ৰসাদ, কাৰাগাৰ আৰু মৃত্যুদণ্ডৰ স্থান হিচাপে কাম কৰি আছে। একাদশ শতিকাৰ শেষৰ ফালে লণ্ডনৰ টাৱাৰটো শিলৰ গঠনেৰে পুনৰ নিৰ্মাণ কৰা হয়। প্ৰথম অৱস্থাত কাঠেৰে নিৰ্মাণ কৰা হৈছিল। লণ্ডনৰ টাৱাৰটো সম্পূৰ্ণৰূপে হাতেৰে নিৰ্মাণ কৰা হৈছিল কেণ্টৰ ৰেগষ্টোন ব্যৱহাৰ কৰি। কেণ্টিছ ৰেগষ্টোন হৈছে পলসুৱা চূণশিল, যিটো দীৰ্ঘদিনীয়া, কঠিন আৰু ধূসৰ ৰঙৰ। ইংলেণ্ডৰ কেণ্ট ৰাজ্যত দেখা পোৱা যায়। সময়ৰ লগে লগে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় চাহিদা পূৰণৰ বাবে ৰেগষ্টোনৰ শিলৰ কুৱেৰি ব্যৱহাৰ কৰা হৈছিল। লণ্ডনৰ টাৱাৰটো প্ৰথমে কাৰাগাৰ হিচাপে কাম কৰিবলৈ নিৰ্মাণ কৰা হোৱা নাছিল যদিও সেই ঠাইখনত দেশদ্ৰোহৰ সন্দেহত বা অন্যান্য ধৰ্মীয় চিন্তাৰ বাবে মানুহক বন্দী কৰি ৰখা হৈছিল। টাৱাৰটোৱে প্ৰভাৱশালী বন্দীসকলক আৰাম দিব পাৰিছিল যদিও দেশদ্ৰোহৰ সন্দেহ কৰা বন্দী বা সাধাৰণ লোকসকলৰ বন্দী অৱস্থাত ইয়াৰ অৱস্থা আৰু বেয়া আছিল। 1066 চনৰ পৰা লণ্ডনৰ টাৱাৰত 22টা ফাঁচি হৈছে আৰু শেষৰটো 1941 চনত হৈছিল। 1536 চনত টাৱাৰত মূৰ কাটি পেলোৱা অষ্টম হেনৰীৰ দ্বিতীয় পত্নী এন্নে বলেনৰ ভূতে দুৰ্গটোক খেদি ফুৰে বুলি কোৱা হয়। দৰ্শনাৰ্থী আৰু কৰ্মচাৰীয়ে বগা পোছাক পৰিহিত এগৰাকী মূৰহীন মহিলাক দেখা পোৱাৰ খবৰ দিছে। লণ্ডনৰ টাৱাৰৰ সৈতে জড়িত অন্যতম চিৰস্থায়ী ৰহস্যৰ সৈতে জড়িত যুৱ ৰাজকুমাৰ এডৱাৰ্ড পঞ্চম আৰু শ্ৰুছবেৰীৰ ৰিচাৰ্ডৰ অন্তৰ্ধান আৰু সম্ভাৱ্য হত্যাকাণ্ড। টাৱাৰত আবদ্ধ হৈ থকাৰ বাবে তেওঁলোকক আৰু কেতিয়াও দেখা পোৱা নগ'ল, যাৰ ফলত তেওঁলোকৰ ভাগ্যৰ বিষয়ে জল্পনা কল্পনাৰ সৃষ্টি হয়। টাৱাৰত কেইবাটাও কাউৰী বাস কৰে। যেতিয়ালৈকে ইহঁত টাৱাৰত থাকিব তেতিয়ালৈকে ৰাজ্যখন নিৰাপদ হ'ব। নাৱেৰে বন্দীক অনাৰ বাবে ব্যৱহাৰ কৰা টাৱাৰৰ পানীৰ প্ৰৱেশদ্বাৰ হৈছে ট্ৰেইটৰ গেট। এই গেটৰ মাজেৰে টাৱাৰত প্ৰৱেশ কৰা বহুতো হাই প্ৰফাইল বন্দীৰ বাবে ইয়াৰ অশুভ নাম লাভ কৰে, য'ত আছিল এন্নে বলিন আৰু লেডী জন গ্ৰে।